নিজতকৈ বেছি বেলেগক মৰম কৰিব নাযাব। সকলোতকৈ ফাৰ্ষ্ট নিজক ৰাখক, নিজক। কথাটো হৈছে এনেকুৱা, আপোনাৰ লগত আছে 10 টকা, আপুনি 1 টকাও নিজৰ লগত 1 টকাও নাৰাখি আপুনি 10 টকা বা 20 টকা আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডক দি দিলে। যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে সেই 10 টকা যদি খাই থৈ দিয়ে, তেনেহ'লে আপুনি ভিখাৰী হ'ব, ভিক্ষা খুজিব লাগিব। চ' কমচে কম আপুনি নিজৰ লগত 6 টকা ৰাখক, 4 টকা দি দিয়ক, যাতে 4 টকা দিয়াৰ পিছত যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে সেই 4 টকালৈ যদি পলাই যায়, আপুনি ভিক্ষা খুজিব নালাগে মৰমৰ বাবে বেলেগৰ তাত। যদি আপোনাৰ মাইণ্ডছেটটো এনেকুৱা, চ' প্লিজ চেঞ্জ ইউৰ মাইণ্ডছেট।